নমস্কাৰ। আসাম ৰাইন'ছ ক্লাব মৰিগাঁৱৰ উদ্যোগত সৰস্বতী পূজাৰ উপলক্ষে আমি সুন্দৰ সুন্দৰী এক অনলাইন প্ৰতিযোগিতাৰ আয়োজন কৰিছিলোঁ আৰু আজি সেই প্ৰতিযোগিতাৰ ফলাফল আমি ঘোষণা কৰিবলৈ লৈছোঁ। তাৰ আগতে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা সকলো প্ৰতিযোগীকে আমি ধন্যবাদ জনাইছোঁ। তেওঁলোকৰ প্ৰতিযোগিতাৰ অংশগ্ৰহণ কৰাৰ বাবেহে এই প্ৰতিযোগিতাটো সাফল্যমণ্ডিতভাৱে সম্পন্ন হৈছে আৰু প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা সকলো প্ৰতিযোগীৰ ফটো আমি ভিডিঅ'ৰ জৰিয়তে প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰিম। सुतिया बातेरे खुकुलाए जाकदार नामे মই চমকো কপাহী চাদৰৰ সেমেকা আচলখনে মাতে আউসীত জোনাককে মই চমকো উশাহৰে গহনত তোমাৰে ছবিতে উশাহৰে গহনত তোমাৰে ছবিতে আবিৰ খানো গানতে তুমি অংকিতা দুচকুত তোমাক আকো তুমি দিলা 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 ঠিকনা অ জিয়া 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 বাসনা মোৰ হেঙুলীয়া মনে তোমাতে পাৰে সেউজীয়া প্ৰেমৰ বতৰা। বৰ্তমান আমি সমূহ প্ৰতিযোগীৰ ফটোসমূহ ভিডিঅ' ৰূপে প্ৰদৰ্শন কৰিছোঁ আৰু এতিয়া আমি ফলাফল ঘোষণালৈ আগবাঢ়িব বিচাৰিছোঁ। ফলাফল ঘোষণা কৰিবলৈ আমি বিচাৰক মহোদয়ক অনুৰোধ জনালোঁ। এতিয়া আমি ফলাফল ঘোষণা কৰিবৰ কাৰণে বিচাৰক মহোদয়ক অনুৰোধ জনাইছোঁ আৰু ফলাফল ঘোষণা কৰাৰ পূৰ্বে আসাম ৰাইন'ছ ক্লাব মৰিগাঁৱৰ মুখ্য উপদেষ্টা তথা মৰিগাঁও মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক শ্ৰী পৰাগজ্যোতি ডেকাক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ মই অনুৰোধ জনাইছোঁ। মই ধন্যবাদ জনাইছো আসাম ৰাইন'ছ ক্লাব মৰিগাঁও। তেওঁলোকৰ সুন্দৰ এই পদক্ষেপৰ মই শলাগ লৈছো আৰু তেওঁলোকে মোক এই দায়িত্ব অৰ্পণ কৰাৰ বাবে মই তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছো। বৰ্তমান তেওঁলোকে আয়োজন কৰা সুন্দৰ সুন্দৰী অনলাইন প্ৰতিযোগিতাৰ ফলাফল বৰ্তমান মোৰ হাতত আছে আৰু মই বৰ্তমান ফলাফল ঘোষণা কৰিবলৈ ওলাইছো। আসাম ৰাইন'ছ ক্লাব মৰিগাঁৱৰ উদ্যোগত সৰস্বতী পূজা উপলক্ষে যি সুন্দৰ সুন্দৰী অনলাইন প্ৰতিযোগিতা তেওঁলোকে আয়োজন কৰিছিল, সেই ফটো প্ৰতিযোগিতাৰ তৃতীয় স্থান আজৰি আনিবলৈ সক্ষম হৈছে গৰিমা দেৱী আৰু সেই প্ৰতিযোগিতাৰ দ্বিতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছে অৰ্জুন দাস আৰু বৰ্তমান আমি আহিছো প্ৰথম স্থানলৈ। আসাম ৰাইন'ছ ক্লাবৰ দ্বাৰা আয়োজিত এই সুন্দৰ সুন্দৰী অনলাইন ফটো প্ৰতিযোগিতাৰ প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে মৰিগাঁও মহাবিদ্যালয়ৰ এজনী ছাত্ৰী নীলু ঠাকুৰ। আমি তিনিওগৰাকীকে অশেষ ধন্যবাদ আৰু শুভেচ্ছা জ্ঞাপন কৰিছো আৰু তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছো। লগতে আসাম ৰাইন'ছ ক্লাব মৰিগাঁৱে এনেধৰণৰ সুন্দৰ পদক্ষেপলৈ যাতে আগবাঢ়ি যাব পাৰে মই তাৰে কামনা কৰিছো। ধন্যবাদ।